Hello guys, কি খবৰ আপোনালোকৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' বনালোঁ কাৰণ আমাৰ মানে খুৰা ছোৱালীৰ বিয়া আছিল, বিয়া চিয়া খাই একেবাৰে অসুখ হৈ অৱস্থা নহয় গৈছিল, সেইকাৰণে ভিডিঅ' বনা নাছিলোঁ। আৰু বৰ্তমান সকলোকে মানে ভাল পোৱা নাই আৰু মাতটো বহা হেন হৈ আছে। সেইকাৰণে আৰু অসুখ হৈ থাকিলে আৰু ভিডিঅ' চিডিঅ' বনাবাও বেছি মন নাযায়, কাৰণ দেহাই মানে ভাল নালাগিলে আৰু কেনেকৈ ভিডিঅ' বনাওঁ, সেইকাৰণে বহুত দিন ভিডিঅ' বনা নাছিলোঁ। আজি আৰু ভাবলোঁ কি ইমান দিন ভিডিঅ' বনা নাই, অলপ ভালো পাইছোঁ, সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু আমাৰো ধান থৈ আছে, আজি আমাৰ মানে ধান মাৰিছিল ৰাতিপুৱাই, ধান মাৰাৰ কাৰণে আৰু মা আৰু আমাৰো আৰু একজন আছে ধান থৈ দি আছে তাহোন। আৰু মোৰ যিহেতু অলপ অসুখ হৈ আছে, মই সেইকাৰণে সেইবিলাক ধূলা চোলাৰ ওচৰত জানাই আৰু মই বাহিৰা কামখিনি, কাৰণ ধান থোৱা কামেতো একলাই নহয় না, বাহিৰা কিমান কাম থাকে, পাকঘৰৰ কাম থাকে, ৰুম চুম ঝাৰু দি আমাৰো ভাত তাত দি এতিয়াহে মই আৰম্ভ কৰিছোঁ ভিডিঅ'টো। আৰু সেইদিনা কিবা কিবি বস্তু আনিছোঁ, দেখুৱাওঁ ৰ'বক আপোনালোকক। এইয়া এইটো নতুনকৈ আনিছোঁ, কেনেকুৱা লাগিছে ক'ব আপোনালোকে। এইটো আমাৰ ইছ্যু যিহেতু ডাঙৰ হৈ আহিছে, কাৰণ তাইৰো কাপোৰ বেছি হৈ আহিছে, সেইকাৰণে এটা হেৰিতে নধৰে। মোৰ গড্ৰেজটো আছে, কিন্তু গড্ৰেজত চব কাপোৰ নধৰে, সেইটো কাৰণে আৰু সেইটো আনিছোঁ। ইছ্যুৰে মানে ইছ্যুৰো কাপোৰ থৈ দিব লাগিব, ধৰক পাপেকৰো কাপোৰ থৈ দিব লাগিব, সেইটো। আৰু মাকো এটা আনি দিছোঁ, এইটো আনি দিছোঁ মাক, কাৰণ মাৰ গড্ৰেজ নাছিল যিহেতু, মাক সেইকাৰণে এটা গড্ৰেজ আনি দিলোঁ। মায়ে ধান থৈ আছে, আমাৰো ধান থোৱা মানুহ বহি আছে। এইফালে খেত থৈ আছে, আমাৰ মানুহজনে ইমান কষ্ট কৰে, সিমাহা ধান থৈ দিলা, এইবাৰ খেত থৈ আছে, হয় না? ইমান খেত আমাৰো। আৰু এইফালে দাদাই দৈলে দি আছে, বাবাই ওপৰত উঠি খেত জাপি আছে। পুৰা ধূলা, মাস্ক পিন্ধি ল'বা লাগে, মাস্ক পিন্ধি ল'বা লাগে। যোৱাকালি আৰু ভিডিঅ'টো বনাই নহ'ল, আজি আৰু ভিডিঅ'টো ভাবছোঁ কি আজি আৰম্ভ কৰোঁ। আৰু তাৰপিছত মই গুড়া কুটলোঁ, মানে মিক্সিত খুন্দলোঁ আৰু গুড়া, এতিয়া চাহেদি খাম আমি। মই এতিয়া চাহ বনাই আছোঁ, চাহেদি গুড়া সান্দা খাম আমি, চাহ বনাই আছোঁ। ঠাণ্ডা আছে, ঠাণ্ডা পানী, সেইকাৰণে উতলাই আহিব পাৰা নাই চাহখিনি। এতিয়া মা আৰু মই গুড়া সান্দা দি আমি চাহ খাই আছোঁ, এইটো মা বহু দিনৰ মূৰত আমি ভিডিঅ' বনাইছোঁ, মা আৰু মই না। গুড়া সান্দাই দি চাহ, আমি চাহ খাই থাকোঁতে আৰু বাবা বজাৰৰ পৰা আহি পেলাই, বাবাই বজাৰৰ পৰা আহি পোৱাৰ পিছত আৰু বাবাকো চাহ তাহ দিলোঁ। চাহ তাহ দি যিহেতু ভাত বনাবৰ টাইম হৈছে, সেইকাৰণে ভাতটো বনাই আছোঁ। একেলগে চাহ তাহ খাই উঠিয়াৰ লগে লগে ভাত বনাব গৈছোঁ। এতিয়া ভাতখিনি বহাই দিছোঁ, আৰু দালিখিনি ইয়াতে বহাই দিছোঁ মই। আৰু দালিখিনি বহাই দিছোঁ, এতিয়া মই যাং ক'ত দে পাৰবা। আমাৰ মা ক'ত দে পাৰিয়ে আছে, এইটো মাই ক'ত দে পাৰি আছে, ধুনীয়াকৈ লাগি আছে, পকা পকা ক'ত দে। আৰু আমাৰ ক'ত দে দিলে টেঙা নহয়, মিঠা মিঠা ক'ত দে। কিছুমানে ভাল পাই কিজানি মিঠা ক'ত দে, মই অলপ অলপ টেঙা হ'লেহে ভাল লাগে খাই। পকা পকা ক'ত দে। এইটো পাৰা হ'লেও এইটো বয়া হৈছে, এইটো পাৰা কাটি দিম হৈছে, ধুই নিলে ভাল। হ'ব দিয়ক, আৰ নালগে, হ'ব এইটো ধুই নিলে ভাল একেলগে। ক'ত দে ভাজা খাম আজি, কোনে কোনে ভাল পায় ক'ত দে।
এয়া আমাৰ ঘৰৰ কৰ্দে মই কিন্তু কৰ্দে বুলি নহয় মই টেঙা খায়ে বহুত ভাল পাওঁ ধুনীয়া কৰ্দে পকা পকা ভাত বনা হ'ল দিয়ক মোৰ মই বনালোঁ এই চব্জি এই টেঙা কৰ্দে টেঙা আৰু এইখিনি জ্বালা বটা জ্বালা আদা নহৰু ধুনীয়াকৈ বটছোঁ ইয়াতে আৰু এইখিনি হ'ল দালি আজি যিহেতু আমাৰ মাছ মাংস নাখাওঁ সেইকাৰণে নিৰামিষাকৈ বনালোঁ আৰু অলপ জ্বালাও বটি লৈছোঁ কাৰণ ঠাণ্ডাত জ্বালা তালা খাই ভাল লাগে যিহেতু সেইকাৰণে অলপমান জ্বালাও বটি লৈছোঁ আৰু ছোৱালী স্কুলৰ পৰা আহি পেলাই আৰু মই ভাত খাম যিহেতু ভাত হ'লে আমাৰ আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক বাই বাই